এদিন সকলো কৰ্মচাৰী কাৰ্যালয়ত আহোঁতে তেওঁলোকে দুৱাৰখনৰ ওপৰত এটা ডাঙৰ পৰামৰ্শ দেখিছিল য'ত লিখা আছিল যোৱাকালি এই কোম্পানীটোত আপোনাৰ বিকাশত বাধা দি থকা ব্যক্তিজনৰ মৃত্যু হৈছিল। তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ আপোনাক আমন্ত্ৰণ জনাইছোঁ। আৰম্ভণিতে তেওঁলোক সকলোৱে তেওঁলোকৰ এজন সহকৰ্মীৰ মৃত্যুৰ বাবে দুখিত হৈছিল, কিন্তু কিছু সময়ৰ পিছত তেওঁলোক জানিব আগ্ৰহী হৈছিল যে সেই ব্যক্তিজন কোন, যিয়ে তেওঁক বাধা দিছিল এই কোম্পানীৰ বিকাশ কৰাৰ বাবে। সকলো কৰ্মচাৰী শ্ৰদ্ধাঞ্জলি দিবলৈ গ'ল আৰু তাত উত্তেজনাৰ সৃষ্টি হৈছিল। মানুহবোৰ যিমানে কফিনৰ ওচৰত যাব ধৰিলে সিমানেই উত্তেজনা বাঢ়ি গ'ল। সকলোৱে ভাবিছিল, মোৰ প্ৰগতিত বাধা দিয়া এই ব্যক্তিজন কোন? ঠিক আছে, অত্যন্ত তেওঁ মৰিল। এটা এটাকৈ ৰোমাঞ্চিত সেই কৰ্মচাৰীসকল কফিনটোৰ ওচৰ চাপি আহিলে আৰু যেতিয়া তেওঁলোকে ইয়াৰ ভিতৰলৈ চালে তেওঁলোকে হঠাতে এনেকুৱা হ'ল যে তেওঁলোকৰ মুখৰ মাত নোহোৱা হৈ পৰিল। তেওঁলোকে কফিনটোৰ ওচৰতে থিয় হৈ হতবাক হৈ গ'ল আৰু নীৰৱে যেন কোনোবাই তেওঁলোকৰ আত্মাৰ গভীৰতম অংশটোক স্পৰ্শ কৰিছে। কফিনটোৰ ভিতৰত এখন আইনা আছিল। ভিতৰলৈ চোৱা সকলোৱে নিজকে দেখিব পাৰিছে। আইনাখনৰ কাষত কিবা এটা লিখা আছিল, য'ত এইদৰে কোৱা হৈছিল, কেৱল এজনেই ব্যক্তি আছে যিয়ে আপোনাৰ বিকাশৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম। এয়া হৈছে আপুনি নিজে। আপুনি একমাত্ৰ ব্যক্তি যিয়ে আপোনাৰ জীৱনত বিপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। আপুনি একমাত্ৰ ব্যক্তি যিয়ে আপোনাৰ সুখ, আপোনাৰ উপলব্ধি আৰু আপোনাৰ সফলতাক প্ৰভাৱিত কৰিব পাৰে। আপুনি একমাত্ৰ ব্যক্তি যিয়ে নিজকে সহায় কৰিব পাৰে। আপোনাৰ বছ সলনি হ'লে বা আপোনাৰ বন্ধু সলনি হ'লে বা আপোনাৰ সংগী সলনি হ'লে বা কোম্পানী সলনি হ'লে আপোনাৰ জীৱন সলনি নহয়। আপুনি সলনি হ'ব যেতিয়া আপুনি আপোনাৰ সীমিত বিশ্বাসৰ বাহিৰলৈ যায়, যেতিয়া আপুনি অনুভৱ কৰে যে আপুনি আপোনাৰ জীৱনৰ প্ৰতি একমাত্ৰ দায়বদ্ধ, তেতিয়া আপোনাৰ জীৱন সলনি হয়। আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্কটো হ'ল আপোনাৰ নিজৰ সৈতে থকা সম্পৰ্ক। আপোনালোকে বিশ্বাস কৰক, এই পৃথিৱীখন এখন আইনাৰ দৰে। ই যিকোনো লোকক এই চিন্তাবোৰৰ প্ৰতিফলন ঘূৰাই দিয়ে য'ত এজনে দৃঢ়ভাৱে বিশ্বাস কৰিছে। এই চেনেলত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানেই নহয়, লগতে জীৱনৰ বিষয়ে কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত সহায়ক হ'ব। কাহিনীটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আগলৈও এনেকুৱা কাহিনী শুনিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।